হেল্ল' এভৰিৱান, আজি মই গৈ আছোঁ টিয়ক পলমা নটৰাজ ডান্স একাডেমীলৈ। ইয়াতে আয়োজন কৰিছে সদৌ অসম ভিত্তিত নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা। চাওকচোন অনুষ্ঠানটো কেনেকুৱা লাগিলে আপোনালোকে জনাব। অসমীয়াৰ স্বাভিমানী গামোচাৰে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছে, মৰম যাচিছে। এখনেই স্মাৰক পত্ৰ প্ৰশংসা পত্ৰ তেওঁলোকক প্ৰদান কৰা হৈছে। লগতে এটি গছপুৰীয়ে তেওঁলোকলৈ মৰম যাচিছে উদ্যোক্তা মণ্ডলী তৰফৰ পৰা। অনুষ্ঠানটোত মোকো মাতিছিলে, ময়ো গৈছিলোঁ আৰু এয়া মোৰ লগত দীপজ্যোতি দা প্ৰগ্ৰেমৰ এংকৰ। এয়া প্ৰগ্ৰেমটো কেইখনমান ফটো আপোনালোকক দিম, দেখুৱালোঁ কেনেকুৱা লাগিছে জনাব। আজি ব্লগটো ইমানেই আছিলে, আজিলৈ বাই বাই।